নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ মই এটা অন্য ভিডিঅ'ৰ মাজলৈ। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া বলক ভিডিঅ'টোৰ মাজলৈ। আজি আমাৰ নতুন এটা গীতৰ শ্বুটিং আছে যোৰহাট হাতীহালত। তালৈকে যাবলৈ ওলাইছোঁ আৰু শ্বুটিঙৰ মাজত আমি কি কৰোঁ তাকে এই ভিডিঅ'ত দেখাম, গতিকে ভিডিঅ'টো শেষলৈকে চাব। কাৰণ পাই গ'লোহি আমি এয়া আমাৰ শ্বুটিং লোকেশ্যন হাতীহাল। ইমান এটা ধুনীয়া প্লেচৰ মাজত আজি শ্বুটিং লোকেশ্যন পৰিছে, মানে মনটো ভাল লাগি গৈছে। তাকে চাওকচোন, আপোনালোককো অলপ আমাৰ এই হাতীহালৰ ভিউটো দেখাওঁ। এয়া দেখিলেই ইমান এটা সুন্দৰ লোকেশ্যনৰ মাজত আজি আমি শ্বুটিং কৰিম। এয়া আমাৰ মাম্পী বাই মেকআপ কৰি আছে। সকলোৱে মেকআপ হোৱাৰ পিছত আমি সকলোৱে এনেদৰে ধূপ জ্বলাই ভগৱানৰ ওচৰত সেৱা ধৰিছোঁ, যাতে আমাৰ কামটো ভাল হওক। এয়া ধূপ চাকি জ্বলাই আমি সকলো এতিয়া শ্বুটিং লোকেশ্যনত আহিলোঁ। এয়া শ্বৰ্ট কাটিব হ'ল, ডাইৰেকশ্যন দি আছে। তাকে শ্বুটিঙৰ ভিডিঅ' কেইটামানো ভৰাই দিছোঁ ভিডিঅ'টোৰ মাজত, গতিকে ভিডিঅ'টো শেষলৈকে চাব। নাচনী হাজাৰ ঘাটলৈ আহিলি পগলা ঐ কৰিলি পগলা ঐ কৰিলি ধুনীয়া। ৰ'ব গাইছ, শ্বুটিঙৰ মাজতে এটা কথা কৈ যাওঁ। আমি এই শ্বুটিং কৰি থকা বিহুগীত এছ কে প্ৰডাকশ্যনে ভোগালী বিহুৰ আগে আপোনালোকৰ মাজলৈ আগবঢ়াই দিব। গতিকে এই বিহুগীতটি সকলোৱে শুনিব বুলি আশা কৰিলোঁ। অসমীয়া বিহুগীত মন চেঙৈ শুনিবলৈ নাপাহৰিব। এতিয়া বলক শ্বুটিঙৰ মাজলৈ। 1, 2, 3, go! এয়া শ্বুটিং শেষ হ'ল, আমিও ঘৰলৈ যাওঁ, ভিডিঅ'টো কাট কৰোঁ। ভিডিঅ'টো কেনে পালে চাই জনাব, আৰু যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।